চিটি মল আহি আছোঁ। আপোনালোকক আগতে মই এদিন দেখাইছিলোঁ বাহিৰটো, সেইটো কাৰণে ভাবিলোঁ আজি ভিতৰটো দেখাওঁ, আপোনালোকে চাই যাওক। এয়া চাওক চৰ্ট চিটি মল পাইছোঁহি আৰু জেগাটো চাওক কি ধুনীয়া। চৰ্ট চিটি মলৰ বেক চাইডটো কি ধুনীয়া আহিছে চাওক না। ইমান জাম গাড়ী, দেখাইছিলোঁ আগৰ ভিডিঅ'ত চাব। ইমান ধুনীয়া চাওক না মলটো। ইমান ডাঙৰ হয়। মই মাস্ক চাস্ক মাৰি ৰেডি হৈ ল'লোঁ। মাস্ক মাৰিবলৈ লাগিবই ইয়াত সোমাবলৈ হ'লে। মাস্ক আনিব পাহৰিছিলোঁ, আকৌ মাস্ক বিচাৰি যাওঁতেই দেৰি হৈ গ'ল। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। কিমান ধুনীয়া মল মই দেখাম আপোনালোকক। পাৰ্কিং পোৱাহিয়ে নাই এতিয়ালৈকে। চাওক এয়া পাৰ্কিঙলৈ গৈ আছোঁ। আজি ছানডে হয়, বহুত মানুহ ইয়াতে। ফাইনেলি আমি মলৰ ভিতৰ পাইছোঁহি। আপোনালোকে চাই যাওক এতিয়া। প্ৰথমৰ পৰা মই পূৰা ধুনীয়াকৈ মলটো দেখাম। কেনেকুৱা পালে জনাব কমেণ্ট কৰি। এয়া আমি আহি গ্ৰাউণ্ড ফ্ল'ৰ পালোঁ। ইমান মানুহ আজি ছানডে। গ্ৰাউণ্ড ফ্ল'ৰতে চাই আছোঁ। এখন স্পাৰত সোমাইছোঁ এতিয়া, বহুত কমত পাই বোলে ইয়াত দাম। চাই লওঁচোন বলক। চুৱেটাৰ ন, চুৱেটাৰ 499 দি আছে চুৱেটাৰ। বাচন বৰ্তন এইবোৰ। এইখন চোন ইমান ধুনীয়া। এখন ল'ম বুলি ভাবিছোঁ, কিন্তু দামটো বহুত বেছি হয়। 27,79 টকা। অলপ মেকআপৰ বস্তু লৈ লওঁ। বায়'টিক ক্ৰীম। ভগৱানৰ পেইণ্টিং। মাছৰ বজাৰ আহিছোঁ। এই বজাৰ আমাৰ হোৱাই নাই। কোনটো ভাল লাগিছে? কাটি আছে মাছটো আমাৰ। এতিয়া ওপৰলৈ গৈ আছোঁ আমি। ওপৰৰ পৰা মলটো চাওক, বম ডাঙৰ মল দেই, বহুত ধুনীয়া লাগিছে। এয়া চাওক দাদাহঁতে অলপ আৰাম কৰি লৈছে, মানে আৰাম কৰিব পাৰি ইয়াত। এতিয়া আহি আছোঁ আমি এইবোৰ খেলা বস্তু চাবলৈ, মানে সৰু ল'ৰা ছোৱালী খেলা বস্তু। ডাঙৰেও খেলা আছে, খালি মানে এইটো সৰু ল'ৰা ছোৱালী ছেকশ্যন হয়। আমি ডাঙৰো চাম বাৰু, উল্টা পুল্টা কিবা কিবি বহুত কিবা কিবি আছে, চাই যাম সকলো। আপোনালোকেও চাই যাওক মোৰ লগত। সেইখন ৰেষ্টুৰেণ্ট হয়। ইয়াত মানে সৰু ল'ৰা ছোৱালীবোৰৰ ভাগৰ লাগিলে, খাব মন গ'লে কিবা খাই ল'ব পাৰে আৰু। একদম খেলৰ ভিতৰতে দি দিছে, বাপৰে। আৰু এয়া চাওক, এই পোৱালিটোৱে চাগে ডাঙৰ হ'লে আৰ্মিত যাব যেন পাইছোঁ দেই। একদম মানে পূৰা শিকি আছে, খেলিবও পাৰে। মাক বাপেকে পূৰা আৰু খেলাই আছে আৰু। কি ধুনীয়া লাগিছে চাওক, ল'ৰা ছোৱালীবোৰে তামাম এনজয় কৰিছে দেই। বহুত ভাল লাগিছে চিৰিয়াছলি। এইয়া চাওক ডাঙৰ মানুহে খেলা বস্তু পাই গ'লোঁ। এয়া চাওক, মই যে আপোনালোকক কৈছিলোঁ কেনেকুৱা উল্টা পাল্টা খাই গৈছে চাওক। বাপৰে, মোৰ যে দেখিয়ে ভয় লাগিছে। উঠিম বুলি আহিছিলোঁ কিন্তু নোৱাৰোঁ, মোৰ সাহস হোৱা নাই। বা চাওকচোন কিমান চিঞৰ বাখৰ,
কেনেকুৱা স্পীড মানে উল্টা পুল্টা কৰি দিছে একদম চাই ভাল লাগিছে সেইটো কাৰণে আপোনালোককো দেখালোঁ আৰু সিফালে চক এৰিয়া পিছফালেও পূৰা একদম অহা যোৱা কৰি আছে কি হয় জানো সেইখন মোৰ মানে এইবোৰত উঠিবলৈ সাহসেই নাই আৰু বহুত ভয় লাগিছে দেখি আমাৰ তাত যে হয় যে তেনেকুৱা লাগিছে মানে কি নাই সবেই আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে চব বস্তু আছে খেলিবৰ কাৰণে বহুত ভাল লাগিছে এইয়া চক শ্বপিং মলৰ ভিতৰত আহি একেবাৰে একলেণ্ড পাই গ'লোঁ সেয়া চক একলেণ্ডৰ নিচিনা একেবাৰে আৰু বাপৰে কি নাই মানে ইয়াত খেলিবৰ কাৰণে ইয়াতে চক পূৰা পানী একদম সৰু ল'ৰা ছোৱালীবোৰে কিমান ফূৰ্তি পাইছে একদম একলেণ্ডৰ নিচিনা লাগিছে মানে আমাৰ তাত যে হয় মেলাৰ নিচিনা মানে একদম কি নাই আৰু মানে বহুত বেছি ভাল লাগিছে আৰু মোৰ ৱাও কি ধুনীয়া গোন্ধ ওলাইছে চক এখন অকল পাৰফিউমৰ দোকান হয় চক পূৰা ধোঁৱা ওলাই আছে মানে এইটো পূৰা পাৰফিউমৰ গেছ দি আছে আৰু বহুত ধুনীয়া লাগিছে গোন্ধ এইখন খাৰু দোকান এতিয়া খাৰু চাই লওঁ মই বাৰু খাৰু ইমান নিপিন্ধোৱে তথাপিতো মানে দেখিয়ে সোমাব মন গৈছে আৰু দেই বহুত ধুনীয়া লাগিছে খাৰুবোৰ চক না এইখন ফুড কোৰ্ট কিমান ডাঙৰ ৰেষ্টুৰেণ্ট হওক নতুন নিচিনা নহয় ধুনীয়া জোঙা এইবিলাক চব বজাৰ কৰা হৈ গ'ল ঘৰৰ আৰু এইবোৰ মেকআপৰো হৈ গ'ল এতিয়া কাপোৰ ল'ব আছে এতিয়া অলপ কাপোৰ চাই লওঁ চাওকচোন কাপোৰবোৰ কেনেকুৱা লাগিছে আপোনালোকে বজাৰ কৰা হৈ গ'ল তলত গৈ আছোঁ এতিয়া আপোনালোকে কেনেকুৱা পালে জনাব এইটো ৱাছৰুম আছে চব কি ধুনীয়া ভিতৰটো ধুনীয়া হয় কি বজাৰ কৰিলোঁ আপোনালোকৰ ঘৰত গৈ দেখাম বাৰু ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকক কেনেকুৱা লাগিলে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই